ভিউয়ার্স আসসালামু আলাইকুম আপোনালোকক মোৰ চেনেল হুসনে মাইনা ব্লগছলৈ স্বাগতম জনালো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি মই আহিছো মোৰ মাৰ ঘৰত আৰু মোৰ মাৰ ঘৰত আজি মই এটা স্পেশাল বস্তু খাম আপোনালোকক দেখুৱাই আছো আপোনালোকে মোৰ ভিডিঅ'বোৰ আগলৈকে চাই থাকক আৰু মোৰ ভিডিঅ'টো আপোনালোকে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব লগতে সাবস্ক্ৰাইব কৰিব দেই ধন্যবাদ আগলৈকে চাই থাকক মোৰ মাৰ ঘৰত হাঁহৰ সৈতে এসাঁজ এয়া চাওক এইবিলাক হ'ল আমাৰ ঘৰৰ বহুতবিলাক হাঁহ ইয়াৰে এটাৰ লগত আজি কিবা এটা অঘটন ঘটিব মানে আপোনালোকে আগলৈকে চাই থাকক কি ঘটিব এইয়া ঘটিলেই মানে ঘটনা আজি মই আহিলোঁ ঘটনা ঘটি গ'ল চ' ঘটনাটো কিয় ঘটিল আপোনালোকে চাই থাকক গম পাই যাব ভিডিঅ'টো আগলৈকে চাই থাকিলে চ' হাঁহটো বাছি লোৱা হ'ল এতিয়া এনেকৈ জুইত পুৰি লোৱা হ'ল চ' হাঁহটো কটা বচা হৈয়েই গ'ল চ' এতিয়া ধুই ধাই পূৰা ৰেডি মানে ৰান্ধিবই আৰু এতিয়া ৰান্ধিব কোনে সেইটো নকওঁ ভিডিঅ'টো আগলৈকে চাই থাকক না গম পাই যাব সকলোখিনি আপোনালোকে চাওক আমাৰো ভাল হয় চালে এয়া তেল গৰম দিলোঁ পিঁয়াজো দিয়া হৈ গ'ল পিঁয়াজখিনি পূৰা ৰঙাকৈ ভাজি ল'ব যাতে খুব টেষ্টি হয় হাঁহৰ মাংস খুব টেষ্টি হয় এনেও ভালকৈ বনালে খুব ভাল লাগে খাই পিঁয়াজখিনি ৰঙা পৰালৈকে একদম ভাজি ল'ম আগতে তাৰপিছত বাকীখিনি হৈ থাকিব আৰু পলমে হৈ গ'ল মই মানে মাজতে নাইকিয়া হ'লোঁ তো সকলোখিনি মছলা দিয়াই হৈ গ'ল অলৰেডি তো এতিয়া একো কথা নাই মই কৈ যাই থাকিম আপোনালোকক কি কি মছলা দিলোঁ ইয়াতে আপোনালোকে চাই লওক চ' ইয়াতে দিয়া হ'ল হালধি গুড়ি দিয়া হ'ল জলকীয়া গুড়ি দিয়া হ'ল তাৰপিছত জিৰা গুড়ি দিয়া হ'ল ধনিয়া গুড়ি দিয়া হ'ল জলকীয়া গুড়িটো দিয়া হ'লেই ক'লোঁ আৰু লগতে গৰম মছলা দিব আৰু নিমখ দিব হৈ গ'ল তেজপাত দিছে কেইটিমান এনেকুৱাকৈ পূৰা ৰঙাকৈ ভাজি একদম দেখিলে খাওঁ খাওঁ লাগি যায় নে সকলোৰে চ' এতিয়া চাই থাকক আৰু এইটো পূৰা ৰঙাকৈ ভাজি ল'ব বহুত টাইম ভাজিব লাগে তেতিয়া বহুত হাঁহৰ মাংস খুব ভাল পাওঁ চ' সেইবাবে আজি মাৰ হাতৰ এসাঁজ খাম হাঁহৰ সৈতে আপোনালোকক আগলৈকে এয়া চাওক ৰেডি হৈ গ'ল খাবৰ বাবে পূৰা বাটিত ৰেডি কৰি লৈছোঁ আচলতে আছে বহুত কেইজন মুখবিলাক দেখুৱাবলৈ তেওঁলোকে লাজ কৰে যাৰ বাবে দেখুওৱা নহ'ল চ' মই কৈ দিওঁ মোৰ বাইদেউ ভিনদেউ আৰু এইজন মোৰ ভাগিনী হয় খোৱা হৈ গ'ল আমাৰ আৰু আপোনালোকে আজিৰ মোৰ ভিডিঅ'টো কেনে পালে আপোনালোকে মোক কমেণ্টত জনাব লগতে মোৰ ভিডিঅ'বোৰত আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই আপোনালোকৰ সৈতে আগলৈকৈ এনেকুৱা ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰি থাকিম আপোনালোকে মোক ছাপোৰ্ট কৰিব ধন্যবাদ বাই বাই